এখন বাইক মানুহৰ জীৱন কেনেকৈ সলনি কৰিব পাৰে তাৰে এটা পৰিচয় আপোনালোকক আগত দেখাবলৈ লৈছোঁ। বাইক থাকিলে যে অকল চলাব লাগে, ফিতাহি মাৰিব লাগে এইটো কথা নহয়। এখন বাইকে মানুহৰ জীৱন কেনেকৈ সলনি কৰিব পাৰে তাৰে এটা পৰিচয় আপোনালোকক মই দেখাওঁ বুলি ভাবিলোঁ। এখন বহুত পুৰণি বাইক। এই বাইকখনৰ অনাৰজন 20-25খন কোম্পানীৰ মালিক হৈ এই বাইকখনৰ অনাৰজন এসময়ত এই বাইকখন চলাই লোকৰ কোম্পানীত এমপ্লয় কৰি আজি হাজাৰ হাজাৰ কোটি টকীয়া এজন মালিক হৈ আছে। কেনেকৈ হৈছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকে বুজি পাব। আপোনালোকে ভাবিছে চাগে ইমান পুৰণি বাইকখন কিয় ধুইছে। আপোনালোকে শুনি আচৰিত খাব। এই বাইকখনৰ বাবে 20-25খন কোম্পানীৰ মালিক হৈ আছে আজি। সেইবাবে প্ৰতি বছৰে এনেকৈ গা ধুৱাই, এনেকৈ চাফ চিকুণ কৰি, ভালদৰে পূজা পাতল কৰি ধুনীয়াকৈ আকৌ ৰাখি থৈ দিয়ে। আকৌ নেক্সট বছৰত আকৌ এনেকৈ চফা কৰি আকৌ পূজা পাতল কৰিব। কিন্তু বিক্ৰী কৰাৰ নাম আজিলৈকে লোৱা নাই, কিয়নো এই বাইকখনৰ কাৰণে আজি বহুত কেইখন BMW, মাৰ্চিডিজ এনেকুৱা গাড়ী ল'ব পাৰিছে। আচৰিত হ'ব আপুনি শুনিলে সম্পূৰ্ণ কথা। কিন্তু এই ভিডিঅ'টো ছুটি হ'ল, এই ভিডিঅ'ত সম্পূৰ্ণ কথা ক'ব পৰা, মালিকজনৰ কথা ক'ব পৰা নহ'ব। সেইবাবে চমুকৈ আপোনালোকৰ আগত এনেকৈ কৈ থলোঁ। এখন বাইকে মানুহৰ জীৱন কেনেকৈ সলনি কৰিব পাৰে মই তাকে আপোনালোকৰ আগত অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। মই আপোনালোককো ক'লোঁ, আপোনালোকেও এনেকৈ ভালদৰে বাইকখন লৈছে চলাওক আৰু সৎ কামৰ ব্যৱহাৰ কৰক। আপুনিও হাজাৰ কোটি টকীয়া এজন মালিক হওক। মই সেইবাবে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অনুৰোধ জনালোঁ আৰু সেইবাবে আপোনালোকৰ আগত এই ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকে কিবা এটা বুজি পাই সৎ কাম এটা কৰিবলৈ যাতে আগবাঢ়ি আহে। বিশেষকৈ আমাৰ নতুন প্ৰজন্মক ক'লোঁ যাতে বুজি পায়, কথাষাৰ মনত দুখ নধৰিব। करना पड़ता है। ये बाइक से कितना करोड़ों रुपया हो गया है। से हो गया। ఐదు దీనికి పెట్టండి దానికి क्या क्या हाँ
बस बढ़िया है